লেখাপড়া ক্লাছৰ সকলো ষ্টুডেণ্টছ কৰে, কিন্তু টপাৰ সেইজন ষ্টুডেণ্ট হয় যিয়ে চালাক চতুৰালিৰে পঢ়ে, অৰ্থাৎ যিয়ে স্মাৰ্ট ৱৰ্ক কৰে, হাৰ্ড ৱৰ্ক নহয়। তুমি হয়তো এনেকুৱা বহুতো ষ্টুডেণ্টছ দেখিছা, হয়তো তুমি সেইসকলৰ মাজত এজন হ'বা যিয়ে বহুত লিখাপঢ়া কৰে, কিন্তু তাৰ পিছতো এক্সামত বেছি নম্বৰ স্ক'ৰ কৰিব নোৱাৰে। ইয়াৰ কাৰণটো কি জানানে? ইয়াৰ কাৰণ হ'ল চালাকি। তোমাৰ ক্লাছৰ টপাৰ ষ্টুডেণ্টজনে জানি অজানিতে চালাকি কৰি থাকে, চালাক চতুৰালিৰে লিখাপঢ়া কৰে, যাৰ ফলত তেওঁ বেছি নম্বৰ লৈ আহিব পাৰে। চ' তুমি যদি চালাক চতুৰ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট হ'ব বিচৰা, কম লিখাপঢ়া কৰি এক্সামত বেছি নম্বৰ লৈ আহিব বিচৰা, ক্লাছত টপ কৰিব বিচৰা, তেন্তে এই ভিডিঅ'টি তোমাৰ বাবে। এই ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ পুৰা ফ'কাছৰ সৈতে শেষলৈ নিশ্চয় চাবা। নাম্বাৰ 1, ন' ইয়ৰ চিলেবাছ। চালাক চতুৰালিৰে পঢ়াৰ প্ৰথম ষ্টেপটো হৈছে নিজৰ চিলেবাছবোৰক জনা, সেইবোৰক বুজি পোৱা। বহুতো ষ্টুডেণ্টছ এই ভুলটো কৰি পেলাই কোনো পৰীক্ষাৰ আৰ্হি নাজানি, নিজৰ চিলেবাছবোৰক নাজানি পঢ়া আৰম্ভ কৰি দিয়ে। বহুত দিন পিছত এইটো দেখা যায় যে যিটো চেপ্টাৰ নাইবা যিটো টপিকত তুমি বেছি সময় অতিবাহিত কৰি আছিলা, তাৰ পৰা 2 নাইবা 3 নম্বৰ অহাৰ সম্ভাৱনা থাকে। কিন্তু ইফালে যদি তুমি সেইখিনি সময় বেলেগ চেপ্টাৰত দি দিলা হয়, যিটো সহজ আৰু বেছি নম্বৰৰ, তেনেহ'লে তোমাৰ বেছি কামত আহিলাক হয়। আৰু এইটো হৈছে চালাক চতুৰালিৰে পঢ়াৰ প্ৰথম ষ্টেপ। তুমি তোমাৰ চিলেবাছবোৰক বহুত ভালদৰে বিশ্লেষণ কৰিব লাগিব, দেখিব লাগিব যে কোনটো টপিক আৰু কোনটো চেপ্টাৰ বেছি ইম্পৰ্টেণ্ট। আৰু এই কামটো কৰিবলৈ তোমাক যোৱা বছৰৰ প্ৰশ্ন কাকত বহুত সহায় কৰিব। আৰু সেয়ে যোৱা 5 বছৰৰ প্ৰশ্ন কাকত তোমাৰ ষ্টাডি মেজখনত থকা অতি বেছি গুৰুত্বপূৰ্ণ। এইটো লক্ষ্য কৰা যে কোনটো প্ৰশ্ন বাৰে বাৰে সুধি গৈ আছে, সেইমতে সাজু হোৱা। এটা কথা মনত ৰাখিবা যে কোনটো পঢ়িব লাগিব, ইয়াতকৈ গুৰুত্বপূৰ্ণ হৈছে এইটো বিচাৰি উলিয়াব লাগিব যে কোনটো এৰিব লাগিব। নাম্বাৰ 2, ভেলু ইয়ৰ টাইম। বহুতো ষ্টুডেণ্টছ এই ভুলটো কৰি থাকে, যাৰ বাবে তেওঁলোকে পিছলৈ ৰৈ যায়। সেইটো হ'ল সময়ক সহজভাৱে লোৱা। যদি তুমি এইটো ভাবি সময়ক সহজভাৱে লোৱা যে এতিয়া মোৰ কাষত বহুত সময় আছে, কালি কৰি ল'ম, কালিৰ পৰা পঢ়িম, তেনেহ'লে লিখি লোৱা, তুমি কেতিয়াও টপাৰ হ'ব নোৱাৰা। তোমালোকৰ মাজত হয়তো এনেকুৱা বহুতো ষ্টুডেণ্টছ আছে যিয়ে এক্সামৰ এমাহ আগৰ পৰা পঢ়া আৰম্ভ কৰে। বহুতো এনেকুৱা আছে যিয়ে এক্সামৰ এদিন আগতে পঢ়া আৰম্ভ কৰে। তোমাৰ কাষত যেতিয়া এক্সামৰ 6 মাহ বাকী থাকে, তেতিয়া তুমি নিজকে এইটোকৈ অজুহাত দি থাকা যে এক্সামৰ আৰু 6 মাহ বাকী আছে, পিছত পঢ়ি ল'ম, কালিৰ পৰা আৰম্ভ কৰিম। পিছত যেতিয়া এমাহ বা 2 মাহ বাকী থাকে, তেতিয়া তুমি চিন্তাত পৰি যোৱা। সেইকাৰণে এতিয়াৰ পৰাই পঢ়া, এক্সামৰ এদিন নাইবা এমাহ আগত পঢ়া ছাত্ৰ নহ'বা। নাম্বাৰ 3, টু লাৰ্ণ ইউ হেভ টু টিচ। শিকাৰ বাবে তোমাক পঢ়াব লাগিব। কোনো এটা টপিক নাইবা চেপ্টাৰ তুমি কিমান ভালদৰে বুজি পাইছা, এইটো জনাৰ সকলোতকৈ ভাল উপায় হ'ল নিজৰ বন্ধুবৰ্গৰ লগত সেই চেপ্টাৰটো এক্সপ্লেইন কৰা। কাৰণ এক্সপ্লেইন কৰাৰ আগতে তুমি সেই টপিকটো ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। ধৰি লোৱা তুমি এটা গণিতৰ চেপ্টাৰ শিকি আছা, ইয়াৰ প্ৰশ্নবোৰ কেনেদৰে সমাধান কৰিব পৰা যায় তুমি ভালদৰে বুজি পালা। এতিয়া কেৱল টেষ্ট কৰিব লাগে যে তুমি কিমানখিনি বুজি পালা। ইয়াৰ বাবে তোমাৰ পাৰ্টনাৰক সেই চেপ্টাৰটো পঢ়াব পাৰিবা। ইয়াত তোমাৰ ৰিভাইজো হৈ যাব আৰু এইটোও ধৰিব পাৰিবা যে সেই চেপ্টাৰটো তুমি ভালদৰে বুজিব পাৰিলা নে নাই। নাম্বাৰ 4, টেষ্ট ইয়ৰ চেল্ফ। আৰু এটা ডাঙৰ ভুল সকলো ষ্টুডেণ্টছ কৰি থাকে, সেইটো হ'ল টেষ্ট পেপাৰ নাইবা চিম্পল পেপাৰ ছল্ভ নকৰা। টেষ্ট পেপাৰ ছল্ভ কৰি তুমি তোমাৰ নাম্বাৰ বুষ্ট কৰিব পাৰিবা, কাৰণ যেতিয়া তুমি চিম্পল পেপাৰ ছল্ভ কৰিবা, তেতিয়া তুমি তোমাৰ ভুলবোৰ ধৰিব পাৰিবা। টাইম মেনেজমেণ্ট কেনেকৈ কৰিব লাগে এইটো শিকিব পাৰিবা। কেতিয়াবা এক্সাম হলত এনেকুৱা হয় যে ইফালে সময় অতিবাহিত হৈ আছে, কিন্তু আমি লিখি শেষ কৰিব নোৱাৰোঁ। গতিকে টেষ্ট পেপাৰ ছল্ভ কৰাটো খুবেই গুৰুত্বপূৰ্ণ। চ' ইয়াত কোৱা এই 4টা কৌশল যদি তুমি মানি চলা, তেন্তে গ্যাৰাণ্টিৰ সৈতে ক'ব পাৰোঁ তুমি ক্লাছত টপ কৰিব পাৰিবা। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব নাপাহৰিবা। থেংকছ ফৰ ৱাচিং।